আজিৰ ৰেচিপি পটলৰ ডালনা। পটলৰ ডালনা সকলোৱে বনাব জানে, কোনেনো নাজানে। তথাপি মই ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ মোৰ ভাৰ্জনৰ, মই কেনেকৈ বনাওঁ। সেইটো ভাৰ্জনত ট্ৰাই কৰি চাওকচোন, বিৰাট টেষ্ট পাব। আৰু যেতিয়া পৰিৱেশন কৰিব গৰমে গৰমে সকলোৰে বাহ বাহ পাব, একদম গেৰাণ্টি। তেতিয়াহ'লে আহকচোন মই কেনেকৈ বনাওঁ মোৰ পটলৰ ডালনাখন। আঞ্জাখন বনাবলৈ এনেকৈ মই পটল কাটি লৈছোঁ 6-7টামান, আৰু 2টা সৰুকৈ আলু কাটি লৈছোঁ। আৰু মই মগু দাইল 3 মুঠি তিয়াই থৈ দিছোঁ আধা ঘণ্টামান আগৰ পৰা, ধুনীয়াকৈ ধুই। এটা ডাঙৰ পিঁয়াজ লৈছোঁ আৰু আদা নহৰু লৈছোঁ। এতিয়া এটা কেৰাহীত তেল গৰম হ'বলৈ দি মই এনেকৈ বেলেগ বেলেগকৈ পটল আৰু আলুখিনি ভাজি ল'ম। প্ৰথমতে মই পটলখিনি ভাজি লৈছোঁ। ইয়াতে মই অকণমান নিমখ দিম। মন কৰিব মই ইয়াতে হালধি নিদিওঁ। হালধি দিলে হালধিটো তেলত পুৰি গৈ ৰংটো বৰ বেয়া হয়, সেইকাৰণে অকল নিমখ দিয়ে ভাজিম। এতিয়া মই এখন কাঁহীত উঠাই থৈ দিলোঁ। একেধৰণে আলুখিনিও ভাজি ল'ম। আলুটো মই হালধি প্ৰয়োগ নকৰোঁ, অকল নিমখ দিহে ভাজিম। %80 কুক হোৱাকৈ মই ভাজি লৈছোঁ। এতিয়া আলুখিনি নমাই থৈ সেইটো কেৰাহীতে আৰু অকণমান তেল দি 2টা শুকান জলকীয়া ভাঙি দিছোঁ, অলপ পাঁচফোৰণ আৰু পিঁয়াজ দিছোঁ। আপোনালোকে পিঁয়াজ আৰু অলপ বেছিকৈও ইউজ কৰিব পাৰে যদি অকণমান বেছি মিঠা বিচাৰে। এতিয়া মই ভাজি লৈ অকণমান নিমখ দিলোঁ। আদা নহৰুৰ পেষ্টখিনি দিলোঁ। আদা নহৰু মই 5 ফুটা নহৰু ইউজ কৰিছোঁ আৰু প্ৰায় 1 ইঞ্চিমান আদা। এতিয়া মই তিয়াই থৈ দিয়া মগু দাইলখিনি এনেকৈ ভাজি ল'ম। তাত এতিয়া মই নিমখ হালধি 2টাই দিম আৰু ধুনীয়াকৈ ভাজি ল'ম। ইয়াতে মই এতিয়া জিৰাৰ গুড়ি, ধনিয়া গুড়ি আৰু শুকান জলকীয়া গুড়ি ইউজ কৰিলোঁ। এইখিনি মই একেলগতে শুকান কেৰাহী এটাত গৰম কৰি গ্ৰাইণ্ড কৰি থৈয়ে দিছোঁ। এতিয়া পানী ঢালি দিলোঁ আৰু 2টা কেঁচা জলকীয়াও কাটি দি এনেকৈ ঢাকি ঢাকি সিজাইছোঁ। এতিয়া মই 2 চামুচ দৈ লৈছোঁ আৰু এয়া আপোনালোকক দেখাই দিয়া ধৰণে এৱা গাখীৰ লৈছোঁ আৰু এনেকৈ ধুনীয়া এটা পেষ্ট বনাই ল'ম, বাটাৰ মিল্ক টাইপৰ। দেখিছে নহয়? তাৰ পাছত মই ইয়াতে ঢালি দিম। মগু দালিটো সিজি আহিলে মই এনেকৈ পটল আৰু আলুখিনি দি দিম। একেবাৰে কালাৰটো হালধীয়া গল্ডেন কালাৰৰ নিচিনা হয়। এই সোণোৱালী কালাৰটো খাই বৰ ভাল লাগে। ইয়াতকৈ ৰিচকৈও বনাব পাৰি, বিৰাট ৰঙা কৰি, কিন্তু মই এনেকৈ পচন্দ নকৰোঁ। এইখন বিৰাট ধুনীয়া মাইল্ড হয় আৰু খাবলৈ বিৰাট ভাল হয় আৰু পেটৰো একো অনিষ্ট নকৰে। কম মছলাৰে বনাইছোঁ মই, একদম সাধাৰণভাৱে। এতিয়া এনেকৈ শুকাই আহিলে পানী, এতিয়া এনেকুৱা থপথপীয়া হোৱাৰ পাছত মই 2 চামুচ টমেটো পিউৰি দি দিছোঁ। ইয়াতকৈ বেছি আৰু নালাগে দিব, যিহেতু গাখীৰ আৰু দৈ মিশ্ৰণটো দিছোঁৱেই, ইয়াৰ সোৱাদ দুগুণ বৃদ্ধি কৰিছেই। এতিয়া মই আৰু অকণমান পানী দি ইয়াতে 2 চামুচ ঘি দি দিলোঁ আৰু এনেকৈ ধুনীয়াকৈ মিলাই এটা উতল আহিবলৈ বাট চালোঁ। উতল অহাৰ লগে লগে মই 1 চামুচ গৰম মছলা গুড়ি দি দিলোঁ
সকলোখিনি সুন্দৰকৈ গলিয়ে গৈছে মগু দাইল। এটা দুটা অলপমান গোটা হৈ থাকিলেও খাই ভাল লাগে, সেইটো এটা টেষ্ট বেলেগ। এতিয়া ঢাকি থৈ দিলোঁ। এয়া অকণমান 2 মিনিটমান আৰু সিজালোঁ মই। আলুকেইটা সিজিছিলেই, তথাপি আৰু অকণমান স্মেছ হ'বলৈ দিলোঁ। আৰু এতিয়া ধনিয়া দি পৰিৱেশন কৰিলোঁ। এয়া পটলৰ ডালনা ৰেডি হৈ গ'ল। আজি মই লাঞ্চত পটলৰ ডালনা এনেকৈ বনালোঁ। আপোনালোকেও ট্ৰাই কৰি চাবচোন।